গাইছ তো গাইছ আজি মই কামাখ্যা মন্দিৰ যাই আছোঁ তো কিয় যাই আছোঁ আপোনালোকে গমাই বেছি নিশ্চয় তো যাই আছোঁ এটা ট্ৰেইনত যাই আছোঁ মই তো বৰ্তমান মই যাৱাৰ মানে এই গাড়ী আহি আছে লগৰ চলিটো তাৰ লগত যাম তাকে গ'লে ষ্টেচনত গ'লে তক ভিডিঅ'টো চাই থাকিব আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই বহে নাপাওঁ গাইছ বিশেষ সুবিধা চলি আছিল মানে যেতিয়া মানে ভিডিঅ' দিম আপোনালোকক তেতিয়া চব ফ্ৰী হওঁ এতিয়া অলপ প্ৰব্লেম চলি আছে গাইছ তো ভিডিঅ' পাই দেখব মোৰ বাহনখন আহি গ'ল এখন এতিয়া যাম ধুনীয়াকৈ আমাৰ দেৰি হ'ল গাড়ীখন থৈ দিম চক বজাৰত কলেজত থ'ম তাৰপৰা অলপমান মানে ইনকৈ যাম আৰু তো চাৰি কৈ দিওঁ তো গাইছ মোটামুটি 3 মিনিট মই দাউৰিলোঁ তো গাইছ ভাগাৰ লাগি গৈছে দেৰি হৈছে গাছ মানে মোটামুটি 5 মিনিটমান টাইম আছে ট্ৰেইন জগ গেলে কিমান আৰু এক্সট্ৰা পইচা দিব লাগিব গেলে গাইছ আৰু মানে এক্সট্ৰা টিকেটটো এটা আছে মানে দিগদাৰ হৈ যাব একদম দহচোন টাইমত যাই পাই গম পাব আপোনালোকে 7:30 হৈ গৈছে তো দাউৰা বস্তুখিনি নাই গেল চবে নাই গেল মানে এনাৰ্জিখিনি গোটাই নাই গেল তো গাছ আমি দাউৰি ওলাই আহিলোঁ কিন্তু গাছ ট্ৰেইনখন অলপ লেট মাৰিলে মানে 7:15 চাগে 7:30 হ'ল তো গাছ দাউৰা বস্তুটো এনাই গেল মানে এনাৰ্জি অলপ এনাই গেল গাছ উপায় নাই তো আহিব টাইমত তো গাছ নলবাৰী ষ্টেচন আহি পালোঁ তো গাছ ট্ৰেইনখন আহিব বাকী অলপ লেট মাৰি দিলা তো গাছ একো নাই দাউৰা বস্তুটো গেছি গাছ ভালকৈ মোৰ কষ্ট হ'বই তো নাই কি গাছ বলক আজি চাই পুৰা এলা আমাৰ ফেমিলি মেম্বাৰ এলা মানে এই এটা তো গাছ মানে ট্ৰেইনখন আহিব নাই 7:35 সোমাই দিয়ক কিন্তু এটা কথা সুধো অত সময় যি লাগিল তোৰ আহাতে কিমান সময় লাগিল কচোন দাউৰিছোঁ যে মন্দিৰত গ'লে সদায় কষ্ট কৰি আহিব লাগে কষ্ট কৰি অহা নাই তই পইচা বাচি আহিছা সেইটো কথা কৈ লাভ নাই মানে ই এনেকুৱা কৃপণ মানে পইচাটো মানে ইনকে বাচাব খুজে মানে চাইডৰ ফালৰ পৰা 10 টকাৰ কাৰণে মানে খোজকাঢ়ি আহিছে বীৰেন গেৰেজৰ পৰা আৰু কিবা কওঁ আৰু বীৰেন গেৰেজৰ পৰা খোজকাঢ়ি 10 টকাৰ কাৰণে শুনক গাই আছে ইমান চিপৰা চাইকেল লৈ আহিছোঁ আমি গাড়ী লৈ আহিছোঁ চাইকেল লৈ আহিছোঁ ভাবিছ আমিতো গাড়ী লৈ আহিছোঁ তথাপি মানে চাইকেল লৈ ইমান চিপৰা এতে তোৰ নামটো নাই তই কথা বুলি কি প্ৰুফ আছে মই যে আছোঁ মোৰ হাতত আছে সেইটোৱে মানে মই কাটা ৰিকতটো দি যাব লাগিব কাটি কেনে কথা নাই তই দে ভিডিঅ'টো চেজ হোৱাৰ পিছত মোক দিবি হৈছে চাইড লৈ অত অতিক্ৰমত কিবাকে দেখোন আহিব লাগে গাছ ট্ৰেইন চব ৰেডি একেবাৰে ভিডিঅ' বনাই আছে ইয়াতো গাইছ মানে যাব পাৰে ফুটি হাঁহি বহুত আহি গৈছে নৰখিলা কি ভাই আমি এটা কাম কৰিব লাগিব এখন উঠলি মাজতে মানে এনেকৈ ক'ব লাগিব নামা আছে তাৰ ৰখ বাদাম এটা কাম কৰিব লাগিব ভাই মানে তাকে যে আমি যাম গেলে মানে তাতে পানী বটল চটল ফ্ৰীতে পাম সেইটো আনি পেলাই বেছি পেলাই লাগিব ভাই বঢ়িয়া পইচা চলিৰ অংক ই গাইছ বটলৰ 50 টকা আহিছে আপডাউন 40 টকা চাব হৈ যাব টিকট 100 টকা আহিছে সেইটো টিকট 20 টকা খাবাই পাব বোলে 50 টকা ইমান চিপৰা চাইকেল লৈছে আতে 20 টাকা যতে 20 টাকা 40 টাকা তাতে খোৱা বই ফ্ৰীতে পইচা লাগে এলা চলি আৰু কি পইচা নালাগে কি কৰিব যাবি নহয় এটা কথা আছে আজিৰ কালৰ ভৱিষ্যত আমি ভৱিষ্যত দেখো আমি পইচা বাচাইছো মানে পইচা খাচি কি কৰিবি ইমান কিবা এটা হ'লে হ'ব দেখোন চাই থাক কিবা আহিলো কেনা মানে যাই আছিলো তো ডুবাই কিন্তু মানে ট্ৰেইনখন এনেকুৱা হ'ল মানে চাকা ঘুটছি নৰি মানে যাবা বাতি দিকে যা মানে যাম মানে অলপ পিছত যাই আছো কেনা আহিছি মোৰ প্ৰেছাৰ হৈছে বোলে 20 টকাত আহি কেনে লাগছি প্ৰেছাৰ হৈছে 20 টকাত আহি কেনে লাগছি ভালে লাগছে বোলো বহুত মানুহ মোটামুটি গাইছ হাজাৰ মানুহ ট্ৰেইনতো জাগা নাই কিবা এটা ঠেতে আহিছোঁ গাইছ কিবা আহিব লাইটলি কিবা এটা খাই দিব লাগিব না কি বিশাল কিবা এটা খাই দিব লাগে মানে কিবা এটা খাই গাইছ ডাইৰেক্ট গুচি যাওঁ যাই মাতা দি তো গাইছ এখন মানে হোটেলখন মানে আমাৰ মানে হেৰি চামতাত ঘৰ বুলিও তো গাইছ আমি কামাখ্যা মন্দিৰ পাইছোঁ গাইছ কিন্তু ইয়াতে মোটামুটি আৰু 4 কিলোমিটাৰ 5 কিলোমিটাৰ আছে তো কথা নাই খোজকাঢ়ি যাম কষ্ট কৰি যাম গাড়ী চাড়ী নাযাওঁ তো গাইছ ভাল লাগব আৰু এবাৰ আমাৰ ফেমিলি আগত দেখি গাইছ আজি এনেকুৱা মানুহ হ'ব মানুহ আপোনালোক চাব চোন মানুহ হ'ব কামাখ্যাৰ মেইন গেটখন পাই গ'লোঁ গাইছ মানুহ আছে আৰু গাইছ মানুহ আহি আছে কিন্তু এতিয়া আমি যাওঁ মানে ৰখিব লাগিব লগৰ চলি আমাৰ খোজকাঢ়ি আহি আছে তো কামাখ্যা মেইন গেট এখন গাইছ এনেকৈ মানে খোজকাঢ়ি একদম পাহাৰৰ মেইন পাহাৰৰ পৰা উঠিব লাগিব খোজকাঢ়ি বহুত মানুহ আছে গাইছ আমি এনেকৈ খোজকাঢ়ি আছোঁ গাইছ বিশাল মানে কথা আমি খোজকাঢ়ি আছোঁ মজা আমাৰ টিমটো 2 ভাগ কৰিছোঁ মজা খোজকাঢ়ি তো গাইছ ফ্ৰীজ এনেকৈ গাইছ বস্তু এই দিছি চব দিছি মানে মেংগ হং কৰিছি বিস্কুট দিছি মজা লাগছে গাইছ চবেই ভাল কাম কৰিছে গাইছটো বহুত দূৰৰ পৰা মানুহ গ'লে আহিনে ভাল কাম কৰিছে গাইছ
তো ল'লোঁ কিবাকৈ দিয়ক তো এতিয়া গাইছ আমি শ্বৰ্টকাট ৰাস্তাতে আহিছোঁ মানে বেছি দেৰি নাযাওঁ আৰু এনেকৈ যাম শ্বৰ্টকাট একদম গাইছ দেখছি নাই এনেকৈ আমি যাই আছোঁ বগে বগে একদম চৰা চিৰি গাইছ ভাগাৰ লাগি অৱস্থা নোহোৱা হৈ গৈছে তথাপি গাইছ যাম বুলি ভাবিছোঁ গাইছ যাম অৱস্থা নহয় গৈছে তথাপি যাম গাইছ ভাল লাগিব যাম বলক গাইছ ইমান মানে গাইছ ইমান ভাগৰ লাগছে মানে এনাৰ্জি নোহোৱা হৈ গৈছে গাইছ এনেকুৱা চৰা একদম চিৰি এনাৰ্জি নোহোৱা হৈ গৈছে গাইছ কি ক'ব বহুত কষ্ট হৈছে তো বলক গাইছ বলক মানুহ চকে গাইছ মানুহ গাইছ দেখছি লাইন চকে গাইছ ইমান মানুহ বাপৰে বাপ লাইন চকে গাইছ ইমান মানুহ গাইছ ভাবি চক লাইন চকে গাইছ লাইন চকে কি ডেঞ্জাৰ লাইন এই লাইনত গাইছ লাইনত ধৰি আমি মতা গধূলি আহি যাব গাইছ দেখছি না গাইছ লাইন এই লাইনত গাইছ থিয়া দিছোঁ কেতিয়া যাই পোৱা গাইছ হিচাপ নাই ইমান ডেঞ্জাৰ লাইন গাইছ আমাৰ লগকেইটা ক'ত আছে হিচাপ নাই আমি চৰকাৰী ৰাস্তাতে আছোঁ চান্দে বহুত দূৰত আছে আমাৰ আহিব নাই তাতে ৰাতি যাব গাইছ নাকি লাইনত থিয়া দি আছে গাইছ অলপ লাইন কমছে অলপ লাইন চিংগল লাইন কৰি দিছে না গাইছ কিমান কষ্ট হয় আপনারা আহিলে গম পাব কেনেকুৱা কষ্ট হয় খালি ভৰি এপাকা গৰম হৈছে ভৰি পুৰি যেন পায় এই ৰ'দ এই গৰমত ইমান জ্বালা গায় তথাপি ফলটো পাই যি যাই কিনে বহুত ভাল লাগে গায় আপোনালোকে আহিব যদি অহা নাই আহিব দিন আছে আৰু কেইদিনমান থাকিব মতি সেইকাৰণে আহিব আপোনালোকে যদি চেষ্টা কৰিব অহা দিয়ক তো গাইজ কিবাকে উপায় নামি আছোঁ গাইজ বহুত কষ্ট হৈছে যি মানুহ ইমান মানুহ গাইজ মানে ইমান লাইন বহুত কষ্ট হৈছে গাইজ মনৰ কামনাটো গাইজ আমি তিনিও বাকীকেইটা বোলে আগত আছিলোঁ আমি তিনিও লৈ ধৰ তো এতিয়া তলত যাই আছোঁ গাইজ চাই থাকিব গাইজ মানুহ চকে এতে ইমান মানুহ গাইজ ইমান তলত আৰু গাইজ ওপৰত আৰু আপোনালোকক নকওঁ আপোনাক দেখি আহিছোঁ এতে গাইছ ইমান মানুহ ওপৰত নকওঁ ওপৰত আপোনালোকে দেখছি ইমান মানুহ গাইছ এতিয়া মানুহ আহি আছে
তো গাইছ এখন গেট মেইন গেট পুৰা তো গাইছ এতিয়া মানে দৰ্শন কৰি আহিলোঁ তো এতিয়া যাওঁ অলপমান জাগাটো তো গাইছ ফুৰোঁ দৰ্শন কৰি পেলাই আহি গ'লো আৰু এতিয়া অলপ ভাত খাব লাগে আৰু মানে ভিডিঅ'টো কি বনাই বহুত ভাল লাগিছে আপোনালোকে আহিব চেষ্টা কৰিব গাইছ তো যাওক তো গাইছ কামাখ্যা যোনটো কামাখ্যাৰ পৰা মানে কামাখ্যা ষ্টেচনৰ যোনটো লাইন আছে গাইছ তাতে মানে বহুত মানুহ ধৰ্মীয় মানুহ মানে খাদ্য নিছে ভাত চাত খুৱাইছে বা পুৰি ঘূৰি এনেকৈ খুৱাইছে গাইছ বহুত ভাল কাম কৰিছে আমো খালোঁ আমাৰ মানে চানফাত মানে মানুহ এটা থাকে বোলে তেখেতৰ ঘৰত খালোঁ বহুত ভাল লাগছে গাইছ নিৰামিষ খানা হ'ব পাৰে কিন্তু গাইছ 5 ষ্টাৰৰ ভিতৰত 5 ষ্টাৰ দিব পাৰি না কি বিচাৰ তুমি কিমান দিবা ষ্টাৰ কি কেতিয়া দিবা ষ্টাৰ পাছ কৰে খানা কেনে আছে তোক বহুত ভাল লাগছে গাইছ বহুত ডাঙৰ ধৰ্ম গাইছ বহুত ভাল কাম কৰিছে নলবাৰী মানে ষ্টেচন পাই গ'লোঁ তো গাইছ কিবাকৈ আহি গ'লোঁ বহুত কষ্ট হৈছে এতিয়া মোটামুটি গাইছ 8:30 বাজে তো বজাই পাগল 9টা বাজিব তো গাইছ মজা লাগছে গাইছ মজা তো